गिबि गिबियावनो आं नोंथांमोन खौरांगिरि नोंथांमोननिसिम आंनि गोसो गोरबोनि आङो साबायखर जासिबाय जे दिनैहाय जोंहा मिरु UPPLनि बिथोन बायदियै जे जोङो जोंनि UPPL दोलोआ थांनाय जोंहा 5 आगस्ट 2015 मायथाइयाव जोंहा गायसनथाइ हिसाबै जोङो मोननो हादोंमोन दा बे जोंनि जोनोम सानजों बा गायसनथाइ सानजों लोब्बा लाखिनानै जा UPPL दोलोनिफ्राय जा 4 थारिख आरो 5 थारिख बे साननैनि जे हाबाफारि लानानै दिनैहाय जोङो हाबाफारि जोङो खुंगासिनो दङ दा गिबि सान हिसाबै जोंहा दिनैहाय जे जोंनि नैबे UPPL दोलोनि गेजेरजों जे बिफां गायनाय जे हाबाफारि बेखौ जोङो नैबे जोंनि 12 नं चिरांदुवार ब्लक कमिटि UPPLनि सिङाव थानाय जारुनिघाटा सान्थिपुर समाबे समितिनि नैबे कम्पाउन्डआव जोङो बिफां गायनो सिगांदों दा बे बिफां गायनाय हाबाफारियाव जोंहा जिल्लानि चिरां जिल्ला UPPLनि गाहाय नेहाथारि अमर सिंह ब्रह्म बिथांखौ जोङो आलासि महरै जोङो लानानै दिनै बे बिफांखौ जोङो गायबाय आरो जोङो दिनैहाय नैबे 12 नं चिरांदुवार ब्लक कमिटि UPPL आरो सान्थिपुर प्राइमारि UPPL जथायै जोङो नैबे रुनिघाटा सान्थिपुर समबाय समितिनि जे कम्पाउन्ड बाहाय जोङो गायदों लोगोसेयैनो जा 12 नं चिरांदुवार ब्लक कमिटि UPPLनि सिङाव थानाय गासै मोन 10टा जे प्राइमारि कमिटिफ्राबो दिनैनि बे हाबाफारिखौ बिथांमोना मावफुंदों जोङो गासै बे 12 नं चिरांदुवार ब्लक कमिटि UPPLनि सिङाव 1000टा बिफां फुलि गायनाय जे हाबाफारि बेयो दिनै जोङो खालामनो लादों आरो लाबाय जाबाय আজি আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ ফাউণ্ডেশ্যন ডেৰ লগত সম্বন্ধ ৰাখি গছ পুলি ৰোপণ কৰাৰ এটা কাৰ্যসূচী লোৱা হৈছে আৰু মতে আমাৰ চিৰাং জিলাৰ অধীনত থকা প্ৰত্যেক ব্লক কমিটি আৰু প্ৰাইমাৰী কমিটিত গছপুলি ৰোপণ এই কাৰ্যসূচীটো লোৱা হৈছে আৰু বৰষুণৰ কাৰণে অলপ অসুবিধাটো হৈছে অলপ আমাৰ প্লানিংবিলাক অলপ বেছিকৈ গাৰাৰ কাৰণে এটা কিবা আছিলে কিন্তু আজি আৰম্ভ কৰা হ'ল কালিও গাড়িব আৰু অহাকালিৰ পিছতে 6 তাৰিখতো আমাৰ গছপুলি ৰোপণটো চলি থাকিব তো আমাৰ UPPL দলে 5 আগষ্টত আমাৰ প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগতে সম্বন্ধ ৰাখি দুদিনেই এটা কাৰ্যসূচী লৈ মানে চেলিব্ৰেট কৰা হৈছে আমাৰ যে ফাউণ্ডেশ্যন ডে এইটো চেলিব্ৰেট কৰা হৈছে তো আজি আমাৰ শান্তিপুৰ সমবায় সমিতিৰ এই কম্পাউণ্ডত 14 চিৰাংদুৱাৰ ব্লক কমিটি UPPLে আজি গছপুলি ৰোপণৰ এই কাৰ্যসূচীটো লৈছে আৰু লগতে ইয়াত প্ৰাইমাৰী কমিটি আছে শান্তিপুৰ প্ৰাইমাৰী কমিটি তো আমি সকলোৱে জানো আজি মানে ক্লাইমেট চেঞ্জটো অলপ বেয়াকৈ মানে অলপ বাঢ়ি আছে তো ক্লাইমেট চেঞ্জ আমি অলপ কণ্ট্ৰল যদি কৰিব লাগে বা আমাৰ টেম্পাৰেচাৰ যি ধৰণে মানে অলপ বাঢ়ি আছে হিটটো এইটো অলপ কণ্ট্ৰল কৰিব লাগিলে বা আজি গ্ল'বেল ৱাৰ্মিঙৰ কথাটো আমি সকলোৱে জানো সকলোৱে জ্ঞাত তো এইকাৰণে গছপুলি ৰোপণটো খুব এটা জৰুৰী বুলি আমি ভাবোঁ তো গ্ৰীণ ইণ্ডিয়া আমি কৰিব লাগে আৰু গ্ৰীণ ৱৰ্ল্ড আমি কৰিব লাগিব আৰু আমাৰ প্ৰত্যেক গাঁও গ্ৰীণ হ'ব লাগিব আমাৰ অঞ্চল গ্ৰীণ হ'ব লাগিব আমাৰ চিটিবিলাক গ্ৰীণ হ'ব লাগিব এইটো আমি বিচাৰোঁ আমাৰ উদ্দেশ্য এইটোৱে যে আমি যিমান পাৰে আমাৰ দলৰ পৰা UPPL দলৰ পৰা আমি গছপুলি ৰোপণটো আমি কৰি থাকিম ভৱিষ্যতলৈও আমি কৰি থাকিম